নমস্কাৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল, আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আজিৰ এই ভিডিঅ'টিত কেইটামান অসম বুৰঞ্জীৰ পৰা জিকে কুৱেশ্যন এনচাৰ লৈ আনিছোঁ। আপোনালোকে এই ভিডিঅ'টি মনোযোগেৰে চাওক আৰু এই প্ৰশ্ন উত্তৰসমূহ ভালদৰে মনত ৰাখক। আগন্তুক দিনলৈ আপোনালোকৰ এই প্ৰশ্ন উত্তৰসমূহে বহুত কাম দিব। আহক তেনেহলে ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰশ্ন: কিমান খ্ৰীষ্টাব্দত মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল? অপশ্যন দিয়া আছে 206 খ্ৰীষ্টাব্দত, 208 খ্ৰীষ্টাব্দত, 200 খ্ৰীষ্টাব্দত, 210 খ্ৰীষ্টাব্দত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 206 খ্ৰীষ্টাব্দত মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল। প্ৰশ্ন: কিমান চনত প্ৰথম অসমত মানে আক্ৰমণ কৰিছিল? ইয়াত অপশ্যন দিয়া আছে 1820 চনত, 1817 চনত, 1826 চনত, 1830 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1817 চনত মানে প্ৰথম অসম আক্ৰমণ কৰিছিল। প্ৰশ্ন: অসমত স্বৰাজ দলৰ প্ৰথমজন সভাপতি কোন আছিল? অপশ্যন দিয়া আছে গোপীনাথ বৰদলৈ, ৰঘুনাথ চৌধুৰী, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন স্বৰাজ দলৰ প্ৰথমজন সভাপতি আছিল। প্ৰশ্ন: কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয়? অপশ্যন দিয়া আছে 1887 চনত, 1882 চনত, 1880 চনত, 1890 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1887 চনত অসমীয়া ভাষা উন্নতি সাধিনীৰ সভাৰ জন্ম হয়। প্ৰশ্ন: কিমান চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? অপশ্যন দিয়া আছে 1430 চনত, 1435 চনত, 1449 চনত, 1450 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1449 চনত শংকৰদেৱৰ জন্ম হৈছিল। প্ৰশ্ন: কিমান চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হৈছিল? অপশ্যন দিয়া আছে 1873 চনত, 1870 চনত, 1881 চনত, 1880 চনত। শুদ্ধ উত্তৰটো হৈছে 1873 চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হৈছিল। প্ৰশ্ন: কিমান চনত ব্ৰিটিছে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰে? অপশ্যন দিয়া আছে 1818 চনত, 1821 চনত, 1828 চনত, 1830 চনত। শুদ্ধ উত্তৰটো হৈছে 1828 চনত অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰে। প্ৰশ্ন: কিমান চনত অসম ছাত্ৰ সন্মিলনী গঠন কৰা হৈছিল? অপশ্যন দিয়া আছে 1916 চনত, 1918 চনত, 1926 চনত, 1928 চনত। শুদ্ধ উত্তৰটো হৈছে 1916 চনত অসম ছাত্ৰ সন্মিলনী গঠন কৰা হৈছিল।